গধূলিৰ চাহকাপ কেনে এটা এডিকশ্যন টাইপৰ নহয়নে? গধূলিৰ চাহকাপ নাখালে যেন টোপনিটো নাভাঙে, কিন্তু মোৰ হাতৰ গাখীৰ দিয়া চাহ বহুতে বেয়া পায়। কাৰণ দেখিছে নহয় চাহখিনি কেনেকুৱা বগা বগাই হৈ থাকে। আমাৰ ঘৰত মা দেউতাহঁতে মোৰ হাতৰ চাহ খালে ৰঙা চাহহে খায়। এয়া ওচৰৰ দোকানখনৰ পৰা ওলাই গৈ কেইটামান পকৰা আনিলোঁ, কাৰণ ইহঁতৰ চাটনিখিনি বহুত টেষ্টি হয়। আৰু পকৰা আনিব যাওঁতে ওচৰৰ দোকান এখনৰ পৰা টেকেলি এটাও আনিলোঁ, মানে পইচা জমা কৰা টেকেলি। তাতে লিখি থৈছোঁ যে আইফোন, মানে ইয়াতে যিমানখিনি টকা জমা হয় সেইখিনিৰে আইফোন এটা ল'ম। মানুহে এই সৰু সৰু আশাবোৰ লৈয়েতো জীয়াই থাকে নহয়নে? যদি এই সৰু সৰু আশাবোৰেই নাথাকে জীৱনটো জীয়াই থকাৰ জানো কিবা লাভ আছে? কিবা উৎসাহ থাকিব জানো? আইফোন এটা লোৱাটো বহুত বেছি ডাঙৰ কথা নহয়, কিন্তু মোৰ কাৰণে এইটোৱে বহুত বেছি ডাঙৰ কথা। সেইকাৰণে এয়া টকা জমা কৰি আছোঁ, যেতিয়া এইটো ফুল হয় তেতিয়া ভাঙি দিম একেলগে। মই আনি 50 টকা এটা থলোঁ আৰু ভাইটিয়ে মোক 2 টকা এটা দিলে আইফোনৰ নামত। গধূলিৰ চাহকাপ কেনে এটা এডিকশ্যন